স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য অসমৰ বাহিৰত অন্য ষ্টেটত আবদ্ধ হৈ আছে আৰু এতিয়া অসমলৈ উভতি আহিব বিচাৰে তেতিয়াহ'লে নিশ্চয় এইটো নম্বৰত কল কৰিছিলে আৰু এইটো নম্বৰত কল কৰাৰ পিছত 48 ঘণ্টাৰ পিছত যিটো লিংক দিয়া হৈছিলে SMS-ত সেইটো লিংকত ক্লিক কৰি কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে মই আজিৰ এইটো ভিডিঅ'ত আপোনাক দেখুৱাম আৰু যদি আপোনাৰ এতিয়ালৈকে লিংক অহা নাই মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো লিংক দি দিছোঁ আপুনি সেইটো লিংকত ক্লিক কৰি আপুনি ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই দিব মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আপুনি অসমলৈ উভতি অহাৰ বাবে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু কেনেকৈ আপুনি ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ পিছত আপুনি কেনেকৈ ষ্টেটাছ চেক কৰি চাব পাৰিব মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এটা সৰু ৰিকুৱেষ্ট যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পায় সকলোতকৈ আগত তেন্তে বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আপুনি প্ৰথমে আপোনাৰ মোবাইলত SMS অহা লিংকটোত ক্লিক কৰিব আৰু যদি আপোনাৰ এতিয়ালৈকে SMS অহা নাই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি সেইটো লিংকত ক্লিক কৰিলে এই পেজটো অ'পেন হৈ যাব আৰু ইয়াত আপুনি প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব ডোন্ট হেভ একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ আপুনি এইটো অপশ্যনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এই পেজটো অ'পেন হৈ যাব ইয়াত প্ৰথম বক্সত আপোনাৰ নাম এণ্টাৰ কৰিব 2 নম্বৰ বক্সত আপোনাৰ ইমেইল আইডি এণ্টাৰ কৰিব যদি আছে এণ্টাৰ কৰিব নিদিলে অসুবিধা নাই 3 নম্বৰ বক্সত আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব আৰু 4 নম্বৰ বক্সত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব মই আপোনাক এক্সাম্পল দেখুৱাই আছোঁ আপুনি এনেকৈ পাছৱৰ্ড এণ্টাৰ কৰি ল'ব পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত আপুনি তলৰ বক্সটোত ক্লিক কৰিব আৰু আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পিছত চাওক তলত কেপচা কোড দিয়া আছে আপুনি কেপচা কোডটো সেম টু সেম আপুনি এণ্টাৰ কৰিব কেপচা কোডটো সেম টু সেম এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেটত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এই নটিফিকেশ্যন আহি যাব যে আপোনাৰ মোবাইলত এটা OTP সেন্ড কৰা হৈছে আপুনি অকেত ক্লিক কৰিব অকেত ক্লিক কৰাৰ পিছত এই পেজটো ওপেন হ'ব এতিয়া আপোনাৰ মোবাইলত যিটো OTP সেন্ড কৰা হৈছে আপুনি OTPটো এইটো বক্সত আপুনি এণ্টাৰ কৰিব আৰু আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন পেজটো ওপেন হৈ যাব ইয়াত প্ৰথম বক্সত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু তলৰ বক্সটোত আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে আপুনি সেইটো পাছৱৰ্ড এণ্টাৰ কৰিব আৰু আপুনি গেট OTPত ক্লিক কৰি আপুনি OTP ভেৰিফাই কৰিব পাৰিব মই এতিয়া OTP ভেৰিফাই নকৰোঁ মই তলত যিটো কেপচা কোড দিয়া আছে এইটো মই এণ্টাৰ কৰি আছোঁ যদি আপুনি বিচাৰে আপুনি কেৱল কেপচা কোডটো এণ্টাৰ কৰি আপুনি লগইন কৰিব পাৰিব ইয়াত মই কেপচা কোডটো এণ্টাৰ কৰিছোঁ আৰু মই লগইনত ক্লিক কৰি দিছোঁ লগইনত ক্লিক কৰাৰ লগে লগে চাওক পেজ লোডিং হৈ আছে আৰু এনেকৈ আপোনাৰ আইডিটো লগইন হৈ যাব তো ইয়াত চাওক ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ পৰা অসমলৈ অহাৰ বাবে ইয়াত আবেদন কৰক তো এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব মানে আপুনি কেনেকৈ আবেদন কৰিব আৰু ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰাৰ পিছত আপুনি কেনেকৈ ইয়াৰ ষ্টেটাছ চেক কৰি চাব পাৰিব মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ফৰ্মখনৰ আৰম্ভণিৰ ডিসক্লেমাৰ দিয়া আছে আপুনি ডিসক্লেমাৰখিনি এবাৰ মনোযোগেৰে পঢ়িব আৰু আপুনি স্ক্ৰল ডাউন কৰিব এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব ইয়াত প্ৰথম বক্সত দিয়া আছে যাত্ৰা হিচাপে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপুনি তিনিটা অপশ্যন পাই যাব গ্ৰুপ ফেমিলি ইণ্ডিভিজুৱেল যদি আপুনি গ্ৰুপৰ লগত আছে তেতিয়াহ'লে আপুনি প্ৰথমটো সিলেক্ট কৰিব যদি আপুনি ফেমিলিৰ লগত আছে তেতিয়াহ'লে আপুনি 2 নম্বৰটো সিলেক্ট কৰিব আৰু যদি আপুনি অকলশৰীয়া আছে তেতিয়াহ'লে আপুনি 3 নম্বৰটো সিলেক্ট কৰিব ইয়াত মই 3 নম্বৰটো সিলেক্ট কৰিছোঁ 2 নম্বৰ অপশ্যনটো হৈছে যাত্ৰা ব্যৱস্থা ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰিলে দুটা অপশ্যন পাই যাব যদি আপুনি নিজাববীয়াকৈ ব্যৱস্থা আহিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথমটো সিলেক্ট কৰিব আৰু যদি আপুনি ভ্ৰমণৰ সময়ত প্ৰশাসন বা চৰকাৰৰ সহায়ত বিচাৰি আবেদন কৰিব বিচাৰে আপুনি 2 নম্বৰটো সিলেক্ট কৰিব ইয়াত মই 2 নম্বৰটো সিলেক্ট কৰিছোঁ তো ইয়াৰ পিছত আছে যাত্ৰাৰ ধৰণ ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰিলে দুটা অপশ্যন পাই যাব ওৱান ৱে ৰাউণ্ড ট্ৰিপ যদি আপুনি অহা যোৱা কৰিব বিচাৰে আপুনি 2 নম্বৰটো সিলেক্ট কৰিব আৰু যদি আপুনি কেৱল অসমত আহিব বিচাৰে 1 নম্বৰটো সিলেক্ট কৰিব তো ইয়াত মই ওৱান ৱেটো মই সিলেক্ট কৰিছোঁ আৰু ইয়াত দিয়া আছে ৰিমাৰ্কছ আপুনি কিবা এটা লিখিব পাৰে ইয়াত আপুনি কিয় আহিব বিচাৰে ইয়াত মই এণ্টাৰ কৰি আছোঁ I want to go back my home তো আপুনি ইয়াতকৈ অলপ বেছি লিখিব পাৰে বা আপুনি অলপ কমকৈ লিখিব পাৰে এইটো আপোনাৰ ইচ্ছা তো এইটো মই লিখিছোঁ ইয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এতিয়া যাত্ৰীৰ তথ্য ইয়াত আপুনি আপোনাৰ নাম মোবাইল নাম্বাৰ ইমেইল ইয়াত মই যাৰ এপ্লাই কৰি আছোঁ তেওঁৰ নাম এণ্টাৰ কৰি আছোঁ তেওঁৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আছোঁ আৰু ইমেইল আইডিটো অপশ্যনেল যদি আছে দিব পাৰে নিদিলে অসুবিধা নাই মই এণ্টাৰ কৰি আছোঁ আপুনি আপোনাৰ ডিটেইলছখিনি এণ্টাৰ কৰি ল'ব নাম মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত তলৰ বক্সত দিয়া আছে ইমেইল যদি আছে দিব পাৰে নিদিলে অসুবিধা নাই মই দিয়া নাই আৰু ইয়াৰ তলৰ বক্সত দিয়া আছে যাত্ৰীৰ পেচা ইয়াত আপুনি ক্লিক কৰিলে চাওক কেইবাটা অপশ্যন আছে পৰ্যটক তীৰ্থযাত্ৰী ছাত্ৰ ছাত্ৰী ৰোগী অন্যান্য তো আপোনাৰ যিটো হয় এইটো আপুনি চিলেক্ট কৰিব ইয়াত মই অন্যান্য চিলেক্ট কৰি আছোঁ তো ইয়াৰ পিছত আপুনি লিংগ সিলেক্ট কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰি পুৰুষ মহিলা তৃতীয় লিংগ আপোনাৰ যিটো হয় আপুনি সিলেক্ট কৰি ল'ব ইয়াত মই পুৰুষ সিলেক্ট কৰিছোঁ ইয়াৰ পিছত আছে বয়স আপুনি এইটো বক্সত আপোনাৰ বয়সটো আপুনি এণ্টাৰ কৰিব ডেট অফ বাৰ্থ নহয় কেৱল আপোনাৰ যিটো বয়স হ'ব ডেট অফ বাৰ্থটো হিচাপ কৰি আপোনাৰ বয়সটো আপুনি ইয়াত এণ্টাৰ কৰিব বয়স এণ্টাৰ কৰাৰ পিছত তলত চাওক দিয়া আছে এটা য়েছ নৰ অপশ্যন আৰু ইয়াত কেইটামান ৰোগৰ নাম দিয়া আছে যদি আপুনি এই ৰোগবিলাকত আক্ৰান্ত হয় যিকোনো এটা তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰিব অন্যথা আপুনি নট ক্লিক কৰিব তো ইয়াত মই নট ক্লিক কৰি আছোঁ তো ইয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত প্ৰথমত দিয়া আছে বৰ্তমানৰ ঠিকনা ইয়াত বৰ্তমান আপুনি ক'ত আছে আপুনি ইয়াৰ ডিটেইলছখিনি এণ্টাৰ কৰিব লাগিব ইয়াত
যেতিয়া আপোনাক অসমলৈ আহিবলৈ অনুমতি দিয়া হ'ব তেতিয়া আপোনাক হয়তো মেছেজৰ যোগেদি আপোনাক জনাই দিয়া হ'ব বা আপোনাক ফোন কৰি জনাই দিয়া হ'ব। মানে আমাৰ ফৰ্ম ফিল আপ কৰা আৰু ছাবমিট কৰা কাম সম্পূৰ্ণৰূপে শেষ। কেৱল আপুনি এতিয়া ৱেইট কৰিব লাগে আৰু পৰৱৰ্তী নতুন ভিডিঅ'ৰ আপডেট পাবলৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু যদি ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কালি আকৌ লগ পোৱাৰ আশাৰ আজি ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।